গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা 3 বাজিছে আৰু মই 3 বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল। সদায় লৈ অহাৰ দৰে আজি বন্ধুসকল জুন মাহৰ 8 তাৰিখ 2019 চনৰ শনিবাৰ 1426 ভাস্কৰাব্দ আৰু 1941 শতাব্দ। তিথি শুক্লা পঞ্চমী তিথি হয় আৰু নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ আৰু জন্ম ৰাশি কৰ্কট ৰাশিৰ আজি জন্ম ৰাশি হ'ব। লগতে বন্ধুসকল আজি সূৰ্য উদয় হ'ব 4:31 আৰু সূৰ্য অস্ত যাব 6:16। তেতিয়াহ'লে আহক বন্ধুসকল আজি আমি দিনটোৰ ৰাশিফল সিদ্ধান্ত আৰম্ভ কৰোঁ। হয় বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আমি বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ। প্ৰথম ৰাশি বন্ধুসকল আৰম্ভ কৰিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে আৰু সন্তানৰ পৰা আজি অকণমান মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকৰ আগ্ৰহ বাঢ়িব। আজি প্ৰেমত সামান্য কষ্ট দেখা যায়। প্ৰতিপত্নীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰখাটো আজি দৰকাৰ। খেল ধেমালিৰ প্ৰতিও বন্ধুসকল অলপ আগ্ৰহ বঢ়াত দেখা যায় আৰু সৰু সুৰা বন্ধুসকল আপোনালোকে আজি ভ্ৰমণ কৰিব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলে ঘৰুৱা জীৱনত চকু ৰাখক অকণমান আৰু মিছলীয়া বন্ধুৰ পৰা আজি অকণমান বাচি থাকিবলৈ চেষ্টা কৰক। তাৰ লগে লগে মাতৃৰ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ আজি কিছু পৰিমাণে সকাহ পোৱা দেখা যায় আৰু নতুন কাম বিচাৰি থকা লোকসকলে আজি কিবা কামত যোগদান কৰা দেখা যায়। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ দিনটোৰ আজি শুভ দেখা যায় আৰু বন্ধু বান্ধৱীসকলৰ লগতো আজি দিনটো মধ্যমীয়াভাৱে পাৰ হ'ব। মিছলীয়া বন্ধুক আজি আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে বন্ধুসকল আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰত দিনটোৰ শুভ। প্ৰেমত সামান্য কষ্ট দেখা যায় আৰু ভ্ৰমণ বন্ধুসকল আজি আপোনালোকে নকৰাই ভাল। দৈনন্দিন কাম কাজত বন্ধুসকল আজি কিছু পৰিমাণে ভেজাল লগা দেখা যায়। প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল ক'ম নতুন যান বাহন কিনাৰ আজিৰ যুগ হয় বন্ধুসকল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজনৈতিক ক্ষেত্ৰত আজি আপোনালোকে কিবা এটা কৰি দেখাব পাৰিব। শৰীৰৰ প্ৰতি বন্ধুসকল অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। কিবা যদি বন্ধুসকল আপোনালোকৰ শৰীৰৰ আজি অশান্তি দেখা পোৱা যায় তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ ওচৰত যাবলৈ পলম নকৰিব। পোহনীয়া জীৱ জন্তুৰ বন্ধুসকল হানি হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কৈ দিম আগৰ ৰৈ থকা কাম বন্ধুসকল আপোনালোকৰ আজি হৈ যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল আশা কৰিব পাৰে। আৰ্থিকভাৱে উন্নতিৰ আপোনালোকৰ আজিৰ যুগ দেখা পোৱা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিব। কৰ্মক্ষেত্ৰত আজি দৃঢ়তা বাঢ়ি থাকিব বন্ধুসকল আৰু দৃঢ়তা বঢ়াৰ লগে লগে বন্ধুসকল আজি আপোনালোকে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। আৰু আজি বন্ধুসকল আপোনালোকক কোনোবাই পচন্দ কৰিব পাৰে। তাৰ মানে বন্ধুসকল আজি আপোনালোকৰ বিবাহৰ যুগ দেখা পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল আজিৰ দিনটো লক্ষণীয় দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে আজি পাৰ হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। তাৰ লগে লগে ঘৰত কিবা এটা কাম কৰিবলৈ আজি চেষ্টা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ আজি লক্ষণীয় হ'ব। আৰ্থিকভাৱে উন্নতিৰ আপোনালোকৰ যুগ দেখা পোৱা যায়। দৈনন্দিন কাম কাজৰ প্ৰতি বন্ধুসকল আপোনালোকৰ আগ্ৰহ বাঢ়িব। তাৰ লগে লগে ঠিকা ঠুকলি কৰা লোকসকলে আজি অকণমান সাৱধানে চলিবলৈ চেষ্টা কৰিব। চৰকাৰী চাকৰিয়ালসকলৰ আজি কামৰ ব্যস্ততা বাঢ়িব পাৰে। কামৰ ব্যস্ততা বঢ়াৰ লগে লগে আপোনালোকে ঘৰত আজি সময় দিব নোৱাৰিব পাৰে। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰতিপত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। সেইকাৰণে বন্ধুসকল আপোনালোকে নিজৰ স্বাস্থ্যৰ
ধ্যান নিজেই ৰাখিবলৈ চেষ্টা কৰক। খেল ধেমালি কৰা লোকসকলেও সামান্য কষ্ট পোৱা দেখা যায় আৰু সন্তানৰ পৰা কিছু পৰিমাণে হ'লেও আজি আপোনালোকে আনন্দিত হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ লক্ষণীয় হ'ব পাৰে। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ দেখা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। শৰীৰৰ প্ৰতি বন্ধুসকল অকণমান আপোনালোকে আজি চকু ৰাখিবলৈ চেষ্টা কৰক। তাৰ পিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱা সমস্যা আজি বেছি জটিল হৈ যাব আৰু আপোনালোকে অকণমান মনত বা কষ্ট পাব পাৰে। তাৰ লগে লগে বন্ধুসকল কম শৰীৰ আগতকৈ আপোনালোকৰ উন্নতি দেখা যায়। তাৰ লগে লগে পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নতি হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ দিনটোৰ লক্ষণীয় হিচাপে দেখা পোৱা যায়। উচ্চ শিক্ষাৰ কাৰণে বন্ধুসকল আজি ঘৰৰ অৰ্থ খৰচ হ'ব পাৰে আৰু ৰাজহুৱা কামত আজি আপোনালোকৰ মনটো লাগি থাকিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ শুভ দেখা যায়। আৰ্থিকভাৱে উন্নতিৰ যোগ আছে, কিন্তু খৰচৰ পৰিমাণো অকণমান হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সৰু সুৰা আজি ভ্ৰমণ হ'ব পাৰে, কিন্তু বন্ধুসকল ভ্ৰমণ কৰিলেও আপোনালোকে অকণমান চাই বুজি ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত বন্ধুসকল সুন্দৰকৈ আজি মিলিজুলি চলিব পাৰিব। চাকৰিয়ালসকলৰ বিশেষকৈ বদলি হোৱাৰ আজিৰ যোগ দেখা যায়। ঘৰত বন্ধুসকল আজি পোহনীয়া জীৱ জন্তুৰ হানি হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা লোকসকলে আজি কিছু পৰিমাণে হ'লেও কামৰ সন্ধান পোৱা দেখা যায় আৰু তাৰ লগে লগে বন্ধুসকল কম খেল ধেমালি কৰা লোকসকলে সাৱধানে খেল ধেমালি কৰিবলৈ চেষ্টা কৰিব। প্ৰেমত বন্ধুসকল সামান্য কষ্ট দেখা পোৱা যায় আপোনালোকৰ। তাৰপিছতেই বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে বন্ধুৰ লগত থাকোঁতে আজি বন্ধুৰ সংখ্যা বাঢ়িব, লগতে আনন্দিত অনুভৱ কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফল আশা কৰিব পাৰে। আৰ্থিকভাৱে উন্নতিৰ যোগ আছে যদিও অবান্তিক খৰচ বাঢ়িব আপোনালোকৰ। সন্তানৰ পৰা মনত সামান্য কষ্ট পাব পাৰে আৰু বন্ধুসকল কিবা এটা সিদ্ধান্ত লওঁতে আজি দুই এজনৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। আৰু তাৰ লগে লগে আগৰ ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ হৈ যাব পাৰে। যান বাহন কিনাৰ আজি যোগ দেখা যায় বন্ধুসকল। যদি যান বাহন কিনিম বুলি ভাবিছে তেতিয়াহ'লে আজি আপোনালোকে কিনিবলৈ চেষ্টা কৰিব পাৰে। আৰু তাৰ লগে লগে শৰীৰ আগতকৈ আপোনালোকৰ উন্নতি দেখা যায় বন্ধুসকল। তাৰপিছত আহিছোঁ বন্ধুসকল আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মাটি বাৰীক লৈ আজি সামান্য বিবাদ সৃষ্টি হ'ব পাৰে। প্ৰেমত চঞ্চল দেখা যায়। হয় বন্ধুসকল আপোনালোকে ভ্ৰমণ আজি কৰিব পাৰে সৰু সুৰা, আৰু কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যায়ো আজি আপোনালোকক আৱৰি ধৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ আজি ধাউতি বাঢ়িব খেলৰ প্ৰতি। তাৰ লগে লগে দাম্পত্য জীৱনত বন্ধুসকল বুজাবুজিৰ মাজেৰে পাৰ হ'ব। পিতৃৰ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। তাৰ লগে লগে নিবনুৱাসকলৰ কিছু পৰিমাণে আজি কামত ধৰা দেখা যায় বা কাম পোৱা দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰত আজি আলহীৰ আগমনত আপোনালোকৰ আনন্দিত পৰিৱেশ আৰু ঘৰখন আনন্দময় হৈ উঠিব। কৰ্মক্ষেত্ৰত বন্ধুসকল নতুন নতুন কৰ্মৰ সংস্থাপন পোৱা দেখা যায় আপোনালোকৰ। তাৰ লগে লগে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল আশা কৰিব পাৰে। বন্ধু বান্ধৱীসকলৰ লগতো আপোনালোকৰ আজিৰ দিনটোৰ আনন্দময় হ'ব। সন্তানৰ পৰা কিছু পৰিমাণে কষ্ট পায় যদিও বন্ধুসকল ইমান কথা নাহে। দাম্পত্য জীৱনত বন্ধুসকল বুজাবুজিৰ মাজেৰে চলিব, তথাপিও বন্ধুসকল ভাটিবেলালৈ কিছু পৰিমাণে আপোনালোকে ভাল হোৱা দেখা যায়। আৰু বন্ধুসকল আপোনালোকে যদি নাটকৰ লগত জড়িত তেতিয়াহ'লে বন্ধুসকল আজি নাটকৰ প্ৰতি আপোনালোকৰ ধাউতি বহাৰ লগে লগে কিবা এটা কৰি দেখাবলৈ আপোনালোকে সক্ষম হ'ব। হয় বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব।